So hey guys, good morning. Welcome to the new vlog. And good morning, guys. And so guys, মানে বৰষুণ দি আছে আৰু বহুত বেছি পাতাও আৰু আবহন সব পুৰা জিকি গৈছি মানে কাপোৰখিনি এটে আছিল মানে আনতে গাইছ পুৰা জিকছি বৰষুণ আৰু সেই মাহা সব কাবে আচাৰ আছে তাতে আচাৰখিনি গাইছ পুৰা ভিজি গৈছি সে সিধা কাম নাই গেল ভাই জি বাটা প্লাস বৰষুণ পুৰা মাৰি কিয় কই কেনে বটা কিবা কেমন যে আগনে হাঁহে কিবা এ হে ভাবি আছে কিজানি এতে থিয়া হৈ কিনকে আছে বিকজ ওপৰত টাংমান আছে আৰু বাটাটো মানে মাৰি মানে বৰষুণটো মাৰি আছে আৰু মানে বে গাছ বকবা যদি বৈদ্য বৰষুণ বে ধাৰাসাৰ বৰষুণ Yes, so guys, নামান বৰষুণটো কমা হেন লাগছি কিন্তু কমা নাই কিনকে দি আছে সেইকাৰণে কথাখিনি ক'লো আৰু এবাকে চাওক কাবাৰ আচাৰো আছিল এতে গাইছ এগলা আচাৰৰ অৱস্থা শেষ মানে গোটেই বাগে জিকি গৈছে আচাৰ আৰু ওপৰত না ভৰা কেইটা বাটা মেলি আছে আৰু বৰষুণটো দি আছে বৰষুণ দিয়া নাই জানা এনে আমাৰ কমছি বৰষুণটো আদাৰৱাইজ যদি ইনকে মোবাইলটো থৈ দিন নাই বয়া হৈ যাব মোবাইলটো বয়া হৈ যাব সেইকাৰণে আৰু না ইনকে মোবাইলটো বাহিৰত যাবাইছো যে এই কাশ্মীৰততো মই জীৱনত গাইছ সেই দেখা পোৱা নাই বৰফ দেখা পোৱা নাই মানে ইউটিউবত বে পানীখিনি গৰম ভয়ংকৰ চ' গাইছ ইনকে না ক'ৰবাত পাঁচ চাৰাত ঘূৰবা আহিছে যায় এটা ছাতা লৈ বৰষুণ পুৰা একদম ধাৰাসাৰ বৰষুণ দিব লাগে আৰু ইনকে ব্লগ মানে এবে বাটত কেনে কৰে চলাম মানে পুৰা বাটাও মাৰিছে বাটা প্লাছ বৰষুণ বেয়া বহুত দিনৰ পিছত মোটামুটি ৰান্ধনি উলিয়াইছে মানে ৰেইনবো এয়া চাওক গাইছ দেখাই আছোঁ 1 ছেকেণ্ড এই মাহ গাইছ বহুত দেৰি ওলছি কেমেৰাত ভালকৈ কেপচাৰ হোৱা নাই কি জানি এই বেগে চাওক ভালকৈ যদি চাই গম পায় এটি আবে ইয়াৰ নাঙ আৰু বেছি ডাৰ্ককৈ যদি ভাল আছিল তেতিয়া দেখা পালোঁ হয় ইটা পূৰা ইনকে আছে ইনকে একদম তলত থাকে আৰু এটা বস্তু জানেনে ৰেইনবো সদায় মানে কাৰ্ভ নহয় পুৰা একদম চাৰ্কুল বহুত যদি আমি ওপৰৰ পৰা চাওঁ ৰেইনবোটো চাৰ্কুল একদম মানে চাৰ্কুল এই গাইছ চাওক দেয়াৰ গাইছ ৰান্ধনিও নিকল গয়া ৰেইনবো ইটা চাওক ভালকৈ আৰে ইয়াৰ মজাটো আৰু চাইন্সত ৰুল ৰান্ধনি হোৱা যায় ছানৰ অপজিট ফালে ফৰ্ম হয় ছানটো আছে সেইকাৰণে ৰেইনবো আছে ভাই চাহাব বহুত ডাঙৰ এই পেট মৰা গৰু কেনে হেনে আমাৰ এটি কেমেৰাটো ভালকৈ কেপচাৰ নহয় থাক তেৰিকি ব্ৰ আৰু এতিয়া মানে বৰষুণ আহিছে ৰ'দো দিছে তো সেইকাৰণে ৰেইনবো ফৰ্ম হৈছে এতিয়া লাহে লাহে যাবা লাগ দে কিয় চাওক বৰষুণ আহিছে বৰষুণ আৰু বৰষুণ আহিলে কি জানো ৰেইনবো যাব নোহোৱা হৈ যাব এইটো হ'ল গাইছ ৰেইনবো
এতিয়া গাইছ বৰষুণ আহিছে সো গাইছ তেতিয়া একবাৰ ওলছিল আৰু এতিয়া আৰু 15 মিনিট পিছত আৰু ওলছি চাওক এইবাৰতো পুৰা ক্লিয়াৰ দেখি চাওক এই পেট এইবাৰ পুৰা ক্লিয়াৰ দেখছি বহুত ডাঙৰ বে এনেকৈ ঘূৰি 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 এই তাতে এণ্ড মানে কেতিয়াও কৈছোঁ কি ৰান্ধেনো কেতিয়াও এণ্ড নহয় এইটো চাৰ্কুল পুৰা চাৰ্কুলে আৰু এতিয়া মজা লাগছে দেই অ' ভাই আৰু ডাঙৰ হৈছে অ' বে এই পেট এইবাৰতো পুৰা ক্লিয়াৰ দেখছি ও গাইজ দুপেট এক পেট আৰু মানে ই পেট ওপৰত এই পেট ই পেট এক পেট আৰু ই পেট এক পেট ওপৰত মানে দুপেট কি হৈছে ওবে তিন পেট অঁ নহয় গাইজ দুপেট ৰান্ধেনো দুপেট ৰেইনবো চ' গাইজ এতিয়া দেখালে পুৰা মজাকৈ এতিয়াও গাইজ ওলাই আছে ৰেইনবো মোৰ মতে এটা বস্তু চেক কৰি চাব আছে মানে ৰেইনব'টো কিমান টাইম থাকে টাইম লেপছ লগাওঁ তাৰপিছত চাব কিমান টাইম থাকে ৰেইনব' ই পেট কি ডাঙৰ বে ই পেটটো এক পেট হে আৰু ওপৰত আৰু আছে ই পেট কিনে ভালকৈ ভিজিবল হোৱা নাই কিন্তু চাওঁ কিমান আৰু এটা কথা আমাৰ এইটো মানে বিল্ডিংটো ফ্ৰণ্টতে হৈছে ই পেট চাওক ই পেট মজাকৈ ৰেইনব' সো এটাকে যে টাইম লেপছ লগাওঁ টাইম লেপছ লগাই কেতিয়া ৰেইনব' পেট যায় সেই পেট চাওঁ দে চাব কি চাব ভিডিঅ' চাব